এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবে প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সকলো ৰচনা সম্পূৰ্ণৰূপে কাল্পনিক আৰু কোনো ব্যক্তি, ব্যৱসায়, জাতি, বৰ্ণৰ লগত সাদৃশ্য মাথো অপ্ৰত্যাশিত। এই প্ৰদৰ্শনীৰ উদ্দেশ্য কোনো ব্যক্তি, জাতি, বৰ্ণ ও ধৰ্মৰ বিশ্বাস বা ভাৱনাক আঘাত দিয়া নহয় আৰু এই কাহিনীয়ে অন্ধবিশ্বাস, কলা যাদু, তন্ত্ৰ-মন্ত্ৰ আদিৰ কোনো প্ৰকাৰে সমৰ্থন নকৰে। এই নদীৰ সোঁতৰ শব্দ শুনিছেনে আপুনি? যদি শুনে গম পাব যে নদীয়ে আমাৰ লগত কথা পাতে। কেৱল আমিহে বুজি নাপাওঁ। বলক আজি যাত্ৰা কৰোঁ কামৰূপৰ কুকুৰমাৰাৰ কলহী নদীৰ পাৰলৈ। এক নদীৰ পাৰ য'ত ঘটিছে বহুতো ৰহস্যময় ঘটনা। নমস্কাৰ। মেচিকাৰ মন্দিৰ আজিৰ এপিছডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনীৰ ৰচনা অনিন্দিতা দাস আৰু গল্প পাঠত মই জিতুল শৰ্মা। আৰম্ভ হৈছে মেচিকাৰ মন্দিৰ আজিৰ এপিছড। সমৰ এজন ঠিকাদাৰ, বালিৰ ব্যৱসায়ো কৰে। এইবাৰ ডাঙৰ কাম এটা হাতত লৈছে। কাম প্ৰায় শেষ হোৱাৰ পথত। এতিয়া কেৱল বালিৰ লাষ্ট কনচাইনমেণ্টটো দিব বাকী আছে। কিন্তু চালা তাৰ কপালখন বেয়া। আজি 10 আগষ্ট। অহা 15 আগষ্টৰ কাৰণে ফুল চেকিং বহিছে পুলিচৰ। বালিৰ ট্ৰাক ধৰাটো খাটাং। কি কৰা যায় তাকে ভাবি কোনো উপায় নাপায় নিজৰ লেণ্ড ৰোভাৰখন ষ্টাৰ্ট দি সমৰ চন্দনৰ ঘৰলৈ ওলাল। চন্দন সমৰৰ এককালৰ বিজনেছ পাৰ্টনাৰ, আচলতে ক্ৰাইম পাৰ্টনাৰ। দুয়ো আগতে অবৈধ কাঠৰ ব্যৱসায় কৰিছিল, কিন্তু এতিয়া তাৰ নামো সেই এলেকাৰ ধনী মানুহৰ লিষ্টত আহে। চন্দনে সমৰক দেখা মাত্ৰকেই কৈ উঠিল, পূবৰ সূৰ্য কি আজি পশ্চিমেদিহে ওলাল নেকি? এইবুলি দুয়ো হাঁহিলে। কথাৰ মহলাৰ মাজত সমৰে চন্দনক তাৰ সমস্যাৰ বিষয়ে জনালে। চন্দনে কিবা ক'বলৈ ওলাইছিলহে মাত্ৰ, তেনেতে ঘৈণীয়েকক দেখি চন্দন ৰৈ গ'ল। ঘৈণীয়েকে চাহৰ কাপ আগুৱাই দি ভিতৰলৈ সোমাই গ'ল। তাৰ পত্নীৰ মুখত খঙৰ ছাপ স্পষ্ট আছিল। তাৰ পাছত চন্দনে কোৱা আৰম্ভ কৰিলে। আগৰ দিনবোৰ মনত নাই? বালি নাৱত ভৰাই নদীৰে লৈ যায় পলাশবাৰীত ট্ৰাকত লোড কৰিবি, ঠিক আছে। তাৰপিছত ভিতৰ ৰাস্তাৰে কনষ্ট্ৰাকশ্যন ছাইডত লৈ যাবি। কোনো পুলিচৰ প্ৰব্লেম নাই বে, একদম বিন্দাছ। দে সেই চব বাদ দে, এতিয়া চাহ খা নহ'লে ঠাণ্ডা হৈ যাব। সমৰে নিজৰ সমস্যাবোৰৰ পৰা কেনেদৰে পাৰ পাব সেই কথা ভাবি ভাবিয়েই চাহৰ কাপত শোহা মাৰিলে। তাৰ পাছত চন্দনক 4 বজাত নদীৰ পাৰত লগ হোৱাৰ কথা কৈ সমৰ গুচি গ'ল। ঠিক 4 বজাত চন্দনে গাড়ীৰ পৰা নামি সমৰৰ কাষ পালে। কোনো কথা বতৰা নাই। হঠাৎ 6,000 টকা চন্দনৰ হাতত সমৰে তুলি দি ক'লে, তই প্লিজ মেনেজ কৰ না ভাই, মই ইয়াতে আছোঁ। দুয়োৰে মাজত অলপ কথা হোৱাৰ পিছত চন্দনে তাৰ চিনাকি কিশোৰ বোলা নাৱৰীয়াজনক ফোন কৰি মাতিলে। মানুহজন অহাৰ পিছত চন্দনে গাড়ীৰ পৰা ব্ৰেণ্ডেড বিয়েৰৰ বটল এটা আৰু 3,000 টকা তাৰ হাতত তুলি দি ক'লে যে সিহঁতক 2খন ডাঙৰ নাও আৰু 4জনমান মানুহ লাগিব। আজি ৰাতি পলাশবাৰীলৈ বালি নিব লাগিব আৰু কাম হোৱাৰ পিছত বাকী থকা 3,000 টকা দি দিব। কিশোৰে টকা পায়েই মানুহ যোগাৰ কৰাত লাগি গ'ল। ৰাতি প্ৰায় 10 বজাত নাৱৰীয়াই ফোন কৰি মাতিলে, সকলোবিলাক ৰেডি হৈ আছে। চন্দন বাইকত আহি পাওঁতে পাওঁতে ৰাতি প্ৰায় 11:30 বাজিল। চন্দনে সিহঁতৰ মাজত এজন প্ৰায় 17 বছৰীয়া ল'ৰা দেখি খঙত কৈ উঠিল, কি বে হা,
বাচ্চা লৈ আহিছ? বাচ্চা ই কাম কৰিব আমাৰ? ই কাম কৰিব পাৰিব? চন্দনে কাৰো সন্দেহ নোহোৱাকৈ নাৱৰীয়া চাৰিজনক দুজনকৈ ভাগ কৰি বেলেগ বেলেগ ছাইডত বালি নাৱত ভৰাবৰ বাবে পঠাই দিলে আৰু সি তাৰ বাইকত বহি থাকিল। কথামতেই কাম। নাও নদীৰ পাৰত বান্ধি বালি উঠাওঁতে প্ৰায় 12:30 বাজিল। সেই ৰাতি নদীৰ সোঁতৰ শব্দ একদম স্পষ্ট আছিল। তেনেতে কিশোৰৰ বেলচাত কিবা এটা বস্তু লাগি বাজি ৰ'ল। সেই সৰু ল'ৰাজনে যেতিয়া ঘূৰি চাই কিশোৰৰ বেলচাখন দেখিলে, তাৰ সমগ্ৰ শৰীৰ যেন চেঁচা পৰি গ'ল। কিশোৰৰ বেলচাখনৰ আগত মানুহৰ মূৰৰ কংকাল এটা ওলাই আহিছিল। ল'ৰাজনে ভয়তে পিছুৱাই উজটি খাই বালিৰ ওপৰতে বহি পৰিল। কিন্তু তেতিয়াই কিশোৰে ক'লে, 2004 চনত এটা ডাঙৰ বানপানী আহিছিল আৰু নদীৰ পাৰৰ বহুত মানুহ নদীৰ বুকুত নোহোৱা হৈ গৈছিল। তাৰেই চাগে কোনোবা এজনৰ ডেড বডি হ'ব। এতিয়া সময় নাই, কামত লাগ। আৰু তাক চিন্তা কৰিব মানা কৰিলে। আৰু সিহঁত দুয়োজনে সকলোবোৰ পাহৰি আকৌ কাম কৰাত লাগি গ'ল। অলপ সময়ৰ পিছতে এটা আচৰিত শব্দ বতাহত ভাহি আহিল। এই শব্দটো শুনি ল'ৰাজনৰ ভয়ৰ সীমা নোহোৱা হৈ গ'ল। কিন্তু এইবাৰ কিশোৰেও অলপ ভয় খালে। তেনেতে সিহঁতে হঠাৎ পানীৰ সোঁতৰ লগত এখন ফেল ভাহি অহা দেখিলে আৰু তাৰ ওপৰত এজনী তিৰোতাই ৰঙা শাৰী এখন পিন্ধি বহি কান্দি আছিল। সিহঁতৰ ফালে যাই তিৰোতাজনীয়ে ক'লে, তহঁতেই মোৰ ল'ৰাটোক কিয় নবচালি? এতিয়া তহঁতেই ভুগিব লাগিব। সৰু ল'ৰাজনে এই দৃশ্য দেখি ভয়ত চিঞৰিব খুজিছিল, কিন্তু তাৰ যেন চিঞৰটো মুখৰ ভিতৰতেই ৰৈ গ'ল। তেনেতে কিশোৰৰ বেলচাখনৰ পিনে চকু গ'ল আৰু সি বেলচাখন তিৰোতাজনীৰ পিনে দলিয়াই দিলে। কিন্তু তৎক্ষণাত এজাক বতাহৰ লগত তাই নোহোৱা হৈ গ'ল। দাদা, মই ঘৰত যাওঁ, কাম নকৰোঁ আৰু বুলি কৈ ল'ৰাজন যাবলৈ ওলাওঁতেই কিশোৰে তাক প্ৰচণ্ড চৰ এটা মাৰি ৰখাই দিলে। একদম চুপ, সোনকালে হাত চলা। কাম শেষ নোহোৱালৈকে ইয়াৰ পৰা কোনো যাব নোৱাৰে, বুজিছ? বুলি কৈ কিশোৰে চিধা পানীত নামি গ'ল তাৰ বেলচাখন আনিব। তেনেতে ল'ৰাজনে বালি খান্দিব খোজোতেই বালিৰ মাজৰ পৰা হৌ হৌৱাই তেজ ওলাই আহিল। লগে লগে ল'ৰাজন ভয়তে কিশোৰৰ ফালে ঘূৰি চালে আৰু সি গোটেই নদীৰ পানীবোৰ তাৰ টৰ্চৰ পোহৰত ৰঙা হৈ জিলিকি উঠা দেখিলে। সেই সময়ত কিশোৰৰ জানো কি হ'ল, ল'ৰাজনে বাৰে বাৰে তাক চিঞৰি মতাৰ পিছতো যেন কিশোৰে একো শুনা নাপালে আৰু নিজ ইচ্ছাত সোমাই গ'ল সেই নদীৰ বুকুত। লগতে পুনৰ ভাহি আহিল সেই আচৰিত শব্দ আৰু ল'ৰাজন চেঞ্চলেছ হৈ পৰি ৰ'ল। সেইদিনা ৰাতি নদীৰ বুকুত এখনো নাও নচলিল। কেৱল ৰৈ গ'ল আন এক অসমাধিত ৰহস্য।